নমস্কাৰ মই ভাস্কৰ প্ৰিয়ম হাজৰিকাই চিটি সেমিষ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। পুৰী শতিকাৰ এজন অন্যতম শ্ৰেষ্ঠ অসমীয়া যিগৰাকী ব্যক্তিৰ বিষয়ে আজি আপোনালোকক মই ক'বলৈ ওলাইছোঁ। আহকচোন তেওঁৰ বিষয়ে পঢ়োঁ। অসমীয়া সাংস্কৃতিক জগতখনলৈ আগবঢ়োৱা অৱদানৰ বাবে বহুতে তেওঁক শংকৰদেৱৰ পাছতে স্থান দিব খোজে। তেওঁ আছিল একাধাৰে কবি, সাহিত্যিক, সংগীতজ্ঞ, নাট্যকাৰ, বোলছবি নিৰ্মাতা আৰু সংগ্ৰামী ৰাজনৈতিক। তেওঁ আছিল আধুনিক অসমীয়াৰ সংগীতৰ প্ৰৱৰ্তক, লগতে প্ৰথম অসমীয়াৰ বোলছবি জয়মতীৰ নিৰ্মাতা। অসমীয়া সাহিত্য সংস্কৃতিলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেখেতক অসম সাহিত্য সভাৰ সভাপতি আনন্দ চন্দ্ৰ বৰুৱাই ৰূপকোঁৱৰ উপাধিৰে বিভূষিত কৰিছিল। তেওঁৰ মৃত্যুৰ পাছত অসম চৰকাৰে তেওঁৰ মৃত্যুৰ দিনটো অৰ্থাৎ 17 জানুৱাৰী তাৰিখটো গোটেই ৰাজ্যজুৰি শিল্পী দিৱস হিচাপে উদযাপন কৰি আহিছে। এয়া নদী ক'ব পাৰিছে চৰকাৰী প্ৰচেষ্টা নহ'লেও তেখেতৰ মন পৰশা গীতবোৰৰ বাবে তেওঁ প্ৰতিজন অসমীয়াৰ মাজত সদায় জীয়াই থাকিব আৰু সদায় জীয়াই আছে। হয়তো আৰু তেওঁৰ বিষয়ে আপোনালোকক কটুকৈ চিনাকি দিয়াৰ কোনো প্ৰয়োজন নাই। মই কাৰ কথা কৈছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে। তেওঁ জন্ম হৈছিল 1903 চনৰ 17 জুন তাৰিখে ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিচাত। ডিব্ৰুগড় আৰু তেজপুৰত তেওঁ স্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ উপৰিও বিলাতত উচ্চ শিক্ষাৰ গ্ৰহণৰ বাবে গৈছিল। তেওঁ 17 বছৰ বয়সতে গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা স্বাধীনতা আন্দোলনত যোগ দিছিল। আনহাতে 1921 চনত আৰম্ভ হোৱা অসহযোগ আন্দোলনত যোগ দি তেওঁ বিশ্ববিজয়ী নজোৱান শীৰ্ষক গীতটো ৰচনা কৰিছিল। স্বাধীনতা সংগ্ৰামৰ বাবে তেওঁ কাৰাবাস খাটিবলগীয়া হৈছিল। ৰূপকোঁৱৰ নামেৰে অসমীয়া মানুহৰ দেহে মনে শিৰাই উপশিৰাই প্ৰবাহিত হৈ থকা এই বৰেণ্য ব্যক্তিগৰাকীৰ বিষয়ে যিমানেই কৈ থাকিলেও অন্ত নাই। শেষত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এই পবিত্ৰ জন্ম জয়ন্তীত এইগৰাকী মহান আৰু বিশ্ববৰেণ্য শিল্পী লেখকক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। তেখেতক সুঁৱৰি তেখেতৰ এটি সংগীত শুনোৱা হওকচোন। কোনে লিখিলি